বেকগ্ৰাউণ্ডটো অলপ চেঞ্জ দেখিছেনে অলপ বেলেগ ধৰণৰ আৰু মোকো অকণমান বেলেগ বেলেগ দেখিছেনে মই আজি চশমা পিন্ধি ওলাইছোঁ আৰু কথা পাতিছে কোনে কিমান কাম মানে কাম দিব কি কাম দিব আৰু এগৰাকী অহাই নাই তেওঁ আহিবলৈ আছে তেওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মই যদি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগছলৈ আৰু আজি আছোঁ মই বেকগ্ৰাউণ্ডটো অলপ চেঞ্জ দেখিছেনে অলপ বেলেগ ধৰণৰ আৰু মোকো অকণমান বেলেগ বেলেগ দেখিছেনে মই আজি চশমা পিন্ধি ওলাইছোঁ আজি মই মোৰ ফ্ৰেণ্ড এগৰাকীৰ ঘৰলৈ আহিছোঁ আহা এয়া এখেতৰ ঘৰলৈ আহিছোঁ আজি মোৰ হাজবেণ্ড নাই লেডিজ পাৰ্টি আজি মানে অকল লেডিজ পাৰ্টি দেই আজি মানে হাজবেণ্ডবোৰ নাই মানে হাজবেণ্ডবোৰক চব ঘৰত থৈ আহিছোঁ আৰু এওঁ হাজবেণ্ড নাই গুৱাহাটী গৈছে আজি আমাৰ লেডিজ পাৰ্টি আৰু মই দেখিছে নাই একদম পুৰা কম্বল উৰি লৈছোঁ একদম ইমানে ঠাণ্ডা হাত মোজাও পিন্ধি লৈছোঁ তো মোক হাজবেণ্ডে থৈ গ'লহি তো আজি আমি পাৰ্টি কৰিম ন লেডিজ কি কি বনাওঁ কি কি নকৰোঁ কি কি এনজয় কৰোঁ আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব যদি ভাল লাগিলে যদি ভাল পাই চাবলৈ তেনেহ'লে প্লিজ লাইক এটা কৰি থৈ আহিব আৰু কমেণ্ট এটা দি পেলাই ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ তেনেহ'লে ইয়াৰ পৰা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ব'লক আমাৰ ভণ্টি একদম পিঁয়াজ ৰচুন আদা ওচৰত লাগি গৈছে কাম দিছে ন পুৰা খানা যোগাৰ খানা যোগাৰ কৰিছে এফালে এইকেইটা ইয়াত মোবাইল এফালে এটা মাথা মুনা হৈ আছে যে কাৰেণ্ট গ'ল তোমালোকে কাম কৰি আছা ন কি কৰিছা এইফালে বনাব মই পুৰি বনাবলৈ নাজানো আজি তাই মোক পুৰি বনাই খুৱাব এয়া নতুনকে আপোনালোকে দেখিছে কি আছিলে নামটো গীতা ৰয় নতুনকে আমাৰ গ্ৰুপত জইন হৈছে তাৰপিছতে তেওঁ বোলে আজি ৰুটি বনাই খুৱাব ৰুটি আৰু লুচি আৰু ৰুটি মটৰ ঘুগুনি চাটনি আৰু কিবা কিবি আপোনালোকে দেখিব চাহ আনিছে দেই ৰাইজসকল চাহ দিছে বহুত স্পেচিয়েল চাহ ঠাণ্ডা বতৰ চাহ খাই বৰ ভাল লাগে জালুক দিয়া চাহ কি দিছে চব জালুক দিয়া চাহ এইফালে জালুক দিয়া চাহ মাহ কৰাই এইটো মাহ কৰাই যে সিহঁতৰ মাকে বনাই পঠিয়াই এই ৰঙিয়া বৰপেটাৰ একদম কিহত ভাজে এইখিনি বালিত ভাজে ইয়াত মানে এইবোৰ বুট বাদাম তিল নাৰিকল আদা চব কেইবাটা প্ৰকাৰৰ মিক্স আছে মানে আৰু এইটো তাই তেল সানি পেলাই দিছে আৰু এইখিনি পিঠা এতিয়া বিহুৰ মানে এতিয়া এইখিনি বস্তু সিহঁতৰ এতিয়াও আছে আমাৰতো কেতিয়াবা শেষেই হ'ল বিহু তিল পিঠা এতিয়াও আছে এইটো বেছি মজা লাগে আমাৰ ইয়াত তাৰমানে কি কথা পাতিছে জানে আমাৰ ইয়াত কথা পাতিছে কোনে কিমান কাম মানে কাম দিব কি কাম দিব আৰু এগৰাকী অহাই নাই তেওঁ আহিবলৈ আছে তেওঁ বাচন ধোৱা কাম দিছে আৰু ঘৰ ঝাৰু দিয়া মোৰ বাৰু বনাম বাৰু তুমি কি কৰিবা ঘুগুনি বনাম এই ঘুগুনি বনাব এইবাৰ লাগনি কাচনি কৰি দিছে বাৰু দেখাইছিলে ইমান টাইম যেনেকৈ আছিলোঁ মই ইমান বেয়া হেৰি কৰি আছোঁ ৰেকৰ্ডিং হৈ আছিলে নেকি ৰেকৰ্ডিং হৈ আছে কিন্তু কি কয় গমেই নাপায় ৰেকৰ্ড কৰি আছোঁ বুলি চকচোন এইটো কি গম পাইছে এইটো হৈছে জালুকৰ গুড়ি ইমান ধুনীয়া টেমাটোত থৈ দিছে এইটো অকণমান মই চিকেনত ছটিয়াই লৈছোঁ এতিয়া মই বনাম চিকেন অকণমান এইখিনি ছটিয়াই অলপ ইয়াত টেঙা চেপি ল'ম মই নিমখ দি পেলাই আন্দাজমতে তাৰপৰা এইখিনি অলপমান ফ্ৰাই হৈ যোৱাৰ পিছত মই এইখিনি এড কৰিম কাটি লোৱা পিঁয়াজ আৰু জলকীয়া চালো কেনেকুৱা হয় কেনেকুৱা পাই খাবলৈ ইহঁতে ভাবিছোঁ নিমখ অকণমান সৰহকৈ দি দিম আজি ঘৰত লেডিজ পাৰ্টি বুলি মোক মাজত ওলাই লৈছোঁ আৰু আপোনালোকে দেখিছে নাই অকণমান মেকআপ নাই কৰা মুখৰ অকল অকণমান লেডিজ পাৰ্টি বুলি চকু মেকআপ কৰিছে চকু মেকআপ কেমেৰাত মানে ভিডিঅ'ত মানে পটককৈ অথনি দেখুৱাই দিলোঁ যে তেওঁ মই ইমান মানে সাজি কাচি থকা নাই তোমালোকৰ নিচিনা মই অলপমান লিপষ্টিক লগাই লওঁ অলপমান ড্ৰেছটো চেঞ্জ কৰি লওঁ তো তেতিয়া মই ওলাম তো এয়া ওলাইছে দেই আগতে দেখুৱাগৰাকীয়ে এয়া আকৌ হাই দিছে তেওঁ বনাব এতিয়া লুচি
তো কেৰাহীখন পাতি লৈছে মইতো বনাইছোঁ চিকেন হোৱাগৈ নাই একদম আদা ৰচুন পেষ্ট এটা পুৰি থ'বলৈ মই ৰেড চিলি পাউডাৰ হোৱা নাই ন কালাৰটো জিৰা বেছি মছলা আপোনালোকে দেখিছে দিয়া নাই অকণমান জিৰা দিছোঁ এটা মানে লুচি ফুলাই নাইগে এইফালে চাওক এইগৰাকী বেলাত লাগি আছে ৰুটি আৰু এইফালে লুচি ৰুটিটো চাওকচোন দেখাইছো দেই চাওক মোক আজি টাইম নাপাব মোক আজি পুৰি পুৰি বনাই খুৱাইছো এওঁ পুৰি বনাবলৈ নাজানে বোলে মই পুৰি বনাবলৈ নাজানো সেইকাৰণে এই কেইটা পুৰি বনাবলৈ মাতিছো মোক আজি পুৰি বনাই খুৱাব এয়া মোৰ চিকেন হৈ গ'ল অলৰেডি খাব পৰা জ্বলাও তামাম হৈছে তো এগৰাকী টেষ্ট কৰিবলৈ দিম তেওঁ টেষ্ট কৰি চাব মইতো একো সোৱাদ চোৱাদ নাপাওঁৱেই বাৰু চলি লাগি থকাৰ কাৰণে কালাৰটো কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন দেই এইফালে বনাই থৈছোঁ এইখিনি শুকান ৰুটি লুচি বনাইছিলে তিনিখনমান ইমান নুফুলিলে সেইখিনি পোৱালিকেইটা খালে বোলে শেষ কৰিলে লুচি খাই এতিয়া ৰুটি বনাই থৈছে তাৰপৰা ইয়াত কিনি কৰিব লৈছে এতিয়া ঘুগুনিখন নাই ঘুগুনিখন এতিয়া হেৰি কৰিব তেল মাৰিছে ঘুগুনি বনাব মটৰ ঘুগুনি আৰু এইফালেতো গেলি আছে আইডিয়াই এতিয়া ৰুটি বনাব ধৰিছে বহুত মানে বেলেগ ডিজাইনত বহিছোঁ প্লিজ পিন্ধি মানে এনেকৈ বহিবলৈ দিগদাৰ হয় কাৰণে এনেকৈ বহিছোঁ আমাৰ পাকঘৰ আজি পুৰা খেলি মেলি পুৰা ৰুটি আজি জ্যোতি চব কৰিলে ঘুগনিটো অকণমান হাতখন গুলালে মাংসটোতো পুৰা বনালে এতিয়া ৰুটি পুৰা সৰ্বগুণ সম্পন্ন চব জানে আৰু নিমকিটো আপোনালোকে পুৰা ইমান ধুনীয়া নিমকি বনায় আৰু কেক আপোনালোকে ভিডিঅ'ত দেখিছে চাগে কিন্তু খাবলৈ বহুত টেষ্টি আৰু আজি মাংসটো পুৰা লেটেষ্ট ৰুটিখন চাওক ইমান ধুনীয়া বনায় নহয় ধুনীয়া এখন লাজে পাওঁ ময়দা আছে নেকি অঁ আছে ময়দা আছে গাইজ এয়া চব পুৰি লৈ পেলাই আহিছে আমাৰ এইগৰাকী আৰু বনোৱা নাই সজাই থৈছে প্লেট আমি খাম ৰুটি শুকান ৰুটি এয়া চব এক প্লেট সজাই থৈছে ধুনীয়াকৈ আৰু এতিয়া আমি আৰম্ভ কৰিম আৰু এইখিনি আমি এতিয়া চবে মিলি পুৰা টেষ্টি মাংস বনাইছে থেংক ইউ ইমান কষ্টকৈ ঠাণ্ডাখনত বনাইছে বেয়া তথাপিও চিকেন বনাইছে আৰু চবে মিলি পেলাই আমি আজিৰ পাৰ্টিটো কৰিছো চবৰে অলপ অলপ যোগদান আছে চব ক্ষেত্ৰত কিন্তু মই বহুত হেপী তো এয়াই আমাৰ ইমানখিনিতে ভিডিঅ'টো সামৰণি মাৰো মই এতিয়া খাই গৈ পেলাই ঘৰলৈ যাম আইটেম কেইটা কি আছিলে এফালে আছিলে মটৰ ঘুগুনি আপোনালোকক দেখুৱাইছিলে তাৰপিছতে চিকেন মই বনাইছিলো এইখিনি তাৰপিছতে পোলাও আছিলে আৰু লুচি আছে আৰু শুকান ৰুটি আছে আৰু আচাৰ আছে জলফাই আচাৰ এইখিনি হাতে আমি এসাঁজ খাম একেলগতে খোৱা আমেজে বেলেগ নহয় জানো ইনষ্টাগ্ৰামত লাগি আছে আপোনালোকে ভিডিঅ'টো কেনেকৈ চাই প্লিজ কমেণ্ট কৰি জনাব চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ তেনেহ'লে আকৌ নতুন ভিডিঅ'ৰ সৈতে মই যদি আপোনালোকক পুনৰ লগ পাইছো তেনেহ'লে তেতিয়ালৈকে সকলোৱে হাঁহি থাকক ভালে থাকক আৰু সুস্থ থাকক বাই বাই গাইজ বাচন ধুইছা তোমালোকে বাচন ধোৱা কাম আমাৰ অংকিতা এইফালে গীতাৰ বাচন ধোৱা কাম হৈছে এগৰাকীয়ে ধুইছে আৰু এগৰাকীয়ে ধুই গৈছে ধোৱা আমি বনালো তোমালোকে আমি আকৌ বাচন ধোৱা কাম